অসমীয়াৰ ওপৰত হাত উঠোৱাৰ ঘটনা এয়াই প্ৰথম নহয়। পূৰ্বতেও অসমীয়াক আক্ৰমণৰ অভিযোগ আছে আলোক ত্ৰিপাঠীৰ বিৰুদ্ধে। কৰ্তব্যৰত অৱস্থাত এগৰাকী অসমীয়া বিষয়াক আক্ৰমণৰ গুৰুতৰ অভিযোগ আছে ত্ৰিপাঠীৰ বিৰুদ্ধে। আৰ্য নগৰত অসমীয়াক আক্ৰমণৰ অভিযোগত আকৌ অভিযুক্ত আলোক ত্ৰিপাঠী। অভিযোগ অসমীয়া গো বেক ধ্বনি দিয়াৰো। কিন্তু গুৰুতৰ অভিযোগৰ পাছতো কেনেকৈ হাৰি যায় এইগৰাকী আলোক ত্ৰিপাঠী? আচলতে আলোক ত্ৰিপাঠী নামৰ কোন এইগৰাকী স্বয়ম্ভূ বীৰ পুৰুষ? আৰ্য নগৰৰ ঘটনাক লৈ চৌদিশে আজিও অব্যাহত আছে উত্তেজনা। দুদিন পূৰ্বে ৰাজধানী চহৰৰ আৰ্য নগৰত অবৈধ গাঞ্জা ব্যৱসায়ীৰ বিৰুদ্ধে মাত পাতিবলৈ গৈ আক্ৰমণৰ বলি হল এগৰাকী অসমীয়া ব্যক্তি। ঘটনা ইমানলৈকে আগবাঢ়িল যে একাংশ অসমীয়া লোকে ঘটনাস্থলীত অসমীয়া গো বেক বুলি শ্লোগান দিবলৈও কুণ্ঠাবোধ নকৰিলে। এই সমগ্ৰ ঘটনাত এতিয়া নাম সাঙুৰ খাইছে এগৰাকী অনা অসমীয়াৰ ব্যক্তিৰ। নাম আলোক ত্ৰিপাঠী। সদৌ অসম কাবাডী সন্থাৰ সাধাৰণ সম্পাদক ত্ৰিপাঠী। আছে বিজেপিৰ যুৱ মৰ্চাৰো গুৰুত্বপূৰ্ণ দায়িত্বত। ৰাজ্যিক বিজেপিৰ কেইবাগৰাকী শীৰ্ষ নেতাৰ সৈতে ত্ৰিপাঠীৰ ঘনিষ্ঠতা থকা বুলি মানুহে জানে। এইগৰাকী আলোক ত্ৰিপাঠীয়ে সিদিনাৰ ঘটনাত আক্ৰমণ আৰু অসমীয়া গো বেক শ্লোগান দিয়াৰ কথা অস্বীকাৰ কৰিছে। কিন্তু এই একেগৰাকী আলোক ত্ৰিপাঠীয়ে পূৰ্বতেও অসমীয়াক আক্ৰমণৰ অভিযোগ আছে। খেল মহাৰণত কৰ্তব্যৰত অৱস্থাত থকা এগৰাকী অসমীয়া ক্ৰীড়া বিষয়াক আক্ৰমণৰ অভিযোগ আছে এইগৰাকী আলোক ত্ৰিপাঠীৰ বিৰুদ্ধে।